প্ৰিয় দৰ্শক, আজি আপোনালোকক শুনাম 13 অসমীয়া শৰ্ট ফিল্মৰ বিষয়ে, যি মুভিটিয়ে বৰ্তমান ছচিয়েল মিডিয়াৰ জগতত তোলপাৰ লগাইছে। মুভিটোত অভিনয় কৰিছে আমাৰ সকলোৰে প্ৰিয় জনপ্ৰিয় ইউটিউবাৰ ৰাব্বানী ছয়ামে। মুভিটোত আমাৰ সমাজত হৈ থকা কিছু বাস্তৱ দৃশ্য ফুটাই তুলিছে। মুভিটোত দেখুওৱা হৈছে সমাজৰ এটা ভুল সিদ্ধান্তৰ কাৰণে কেনেকৈ দুটা মানুহৰ জীৱন ধ্বংস হ'ব পাৰে। তেতিয়াহ'লে বলক বেছি দেৰি নকৰাকৈ মুভিটোৰ ফালে আগবাঢ়ো। মুভিটোৰ প্ৰথম দৃশ্যতে দেখুওৱা হৈছে এহাল প্ৰেমিক প্ৰেমিকা, যিয়ে নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আছে। আৰু ইয়াতে প্ৰেমিকজনৰ নাম অৰ্থাৎ মুভিৰ নায়কজনৰ নাম আমি জানিব পাৰি, যাৰ নাম তপন দাস, আৰু প্ৰেমিকা গৰাকীৰ নাম তৃষ্ণা। নায়কৰ নিজৰ ঘৰ বাৰী একোৱেই নাই, খুৰাৰ ঘৰত থাকে। তেওঁলোকে কথা পাতোতেই ৰাজেন নামৰ তপনৰ বন্ধু এজনে ফোন কৰে। ফোনটো পাই লগে লগে তপনে ৰাজেনৰ লগত লগ কৰিব যায়। ইয়াৰ পিছত এটা কলেজৰ চিন দেখুওৱা হয়, য'ত এজন ছোৱালীয়ে কলেজত আন এজনীক নাচিব কৈ আছে। এনেতে ৰাজেনে ছোৱালীজনীক লগ কৰিব কাৰণে কলেজৰ পিছপিনে মাতি আনে। তেতিয়া ছোৱালীজনীয়ে আন এজনী ছোৱালী অৰ্থাৎ মুভিৰ নায়িকাজনীক লগত লৈ লগ কৰিব আহে। নায়ক আৰু নায়িকা পহৰা দি থাকে, আৰু ৰাজেন আৰু তাইৰ গাৰ্লফ্ৰেণ্ডজনীয়ে অলপ দূৰত গৈ কথা পাতে। এনেতে মদাহী ল'ৰা এটা আৰু দুজনমান ল'ৰাই নায়িকা আৰু তপনক একেলগে বহি থকা দেখা পায়, আৰু বেয়া কিবা কৰি আছে বুলি ভাবি তেওঁলোক দুজনক ধৰি লৈ যায়, আৰু তেওঁলোক দুজনক লৈ সমাজৰ আগত বিচাৰ বহুৱায়। বিচাৰত তেওঁলোক দুজনক একাঘৰীয়া কৰি নদীৰ পাৰত থাকিব দিয়ে, আৰু সিদ্ধান্ত লয় তেওঁলোকক সমাজৰ কোনো অনুষ্ঠানত যোগ নকৰে। লগতে সমাজৰ কোনো মানুহৰ পৰা কোনো ধৰণৰ সহায় নাপায়, আৰু শেষত তেওঁলোক দুজনক বিয়া পাতি দিয়ে। এই সিদ্ধান্ত লয় গাঁওখনৰ গাঁও প্ৰধানে। এই মুভিটোত দেখুওৱা হৈছে গাঁও প্ৰধানজনৰ চৰিত্ৰ বেয়া আৰু মানুহজন বৰ লোভী। প্ৰথমে নায়ক নায়িকাই পৰস্পৰে পৰস্পৰক পতি পত্নী হিচাপে মানি নললেও পিছত তেওঁলোকে নায়কৰ খুৰা আৰু নায়িকাৰ মাকৰ পৰা আশীৰ্বাদ লৈ সংসাৰ কৰিব ধৰে। নায়কে প্ৰথমে বহুত ঠাইত কাম বিচাৰি ফুৰে, কিন্তু ক'তো কাম বিচাৰি নাপায়। মানুহে তেওঁক নানান বেয়া ককৰ্থনা কৰে। পিছত এক ঠাইত লেবাৰৰ কাম পায়। এনেকে কাম কৰি কৰি তেওঁ লেবাৰৰ পৰা ড্ৰাইভাৰ হয়, আৰু পিছত নিজে এখন গাড়ী কিনে। এদিন নায়িকাজনীয়ে নিজৰ সপোনৰ কথা কয় যে তেওঁ শিক্ষয়িত্ৰী হ'ব বিচাৰে। বহুত কলেজত নামভৰ্তি হ'ব বিচাৰে, কিন্তু ক'তো নাপায়। মানুহে তাইক বেয়া কথা শুনায় আৰু তাইক বেয়া দৃষ্টিৰে চাবলৈ আৰম্ভ কৰে। তেতিয়া তাই আৰু কলেজত যাব নিবিচাৰে। এদিন তপনে নায়িকাক নিজৰ ফেমিলিৰ কথা কয়। তাৰ দেউতাক এজন মদাপী আছিল, আৰু মদ খাই আহি তেওঁৰ মাকক বহুত মাৰধৰ কৰিছিল। এনেকৈ মদ খাই খাই তেওঁৰ দেউতাক এদিন ঢুকাল, আৰু কেইদিনমান পিছত তেওঁৰ মাকৰো মৃত্যু হ'ল। ইয়াৰ পিছত চিন পৰিৱৰ্তন হয়, আৰু এটা গানৰ মাধ্যমেৰে নায়ক নায়িকাৰ মাজৰ সুন্দৰ সুন্দৰ মুহূৰ্ত তুলি ধৰে। কেইদিনমান পিছত নায়িকাজনী গৰ্ভৱতী হয়। তেতিয়াৰে পৰা নায়কে নায়িকাৰ বহুত আদৰ যত্নৰে ৰাখে। এদিন নায়কে জীৱনটো শূন্যৰ পৰা আৰম্ভ কৰিছিল, আৰু আজি সফলতা অৰ্জন কৰাৰ বাবে আনন্দত মদ পান কৰে, আৰু মদ পান কৰিয়ে গাড়ী চলায়, আৰু ব্ৰিজৰ পৰা পৰি গাড়ী এক্সিডেণ্ট কৰি মৃত্যু ঘটে। এই মুভিটোত দেখুওৱা হৈছে নিচাজাতীয় বস্তু সেৱন কৰাৰ বাবে হাঁহি থকা সংসাৰত কেনেকৈ অন্ধকাৰ নমাই আনে, আৰু দেখুওৱা হৈছে কিছুমান ধনী ঘৰৰ ল'ৰাৰ লগত দুখীয়া ঘৰৰ ল'ৰাই বন্ধুত্ব কৰি ধ্বংস হয়।
আজিকালি আমি কোনো এটা ঘটনা বাস্তৱ চকুৰে প্ৰত্যক্ষ নকৰাকৈয়ে মানুহটোক বেয়া বুলি সিদ্ধান্ত লওঁ। এটা ঘটনা বিচাৰ নকৰাকৈয়ে সঠিক বুলি মানি লওঁ। আৰু এই ভুল সিদ্ধান্তই এটা বেয়া বদনাম উলিয়ায়। আৰু এটা বেয়া বদনামৰ প্ৰভাৱ ছোৱালী বা ল'ৰা এটাৰ জীৱনত কিমান বেয়া প্ৰভাৱ পেলায় এয়া এই মুভিখনত দেখুওৱা হৈছে। এটা মিছা অপবাদৰ কাৰণে এজনী প্ৰেমিকা তাৰ প্ৰেমিকৰ পৰা চিৰদিনৰ কাৰণে হেৰাই গ'ল। মূল কথা হ'ল বেয়া সংগ আৰু নিচাজাতীয় বস্তু পানে জীৱন ধ্বংস কৰি দিয়ে। আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।